নমস্কাৰ। আজি আপোনালোকৰ আগত মই এপাত গগনা আৰু এটা মাটিৰ সুতুলি আৰু এটা নাৰিকলৰ সুতুলি আপোনালোকৰ আগত বজাই শুনাম। ইয়াৰ টিউন কেনেকুৱা পালে আপোনালোকে জনাব। এপাত ডি স্কেলৰ গগনা। আৰু এতিয়া মোৰ হাতত আছে এতিয়া নাৰিকলৰ সুতুলি। এতিয়া এইটো মোৰ হাতত আছে এতিয়া মাটিৰ সুতুলি, মাটিৰ পৰা তৈয়াৰ কৰা হৈছে।